হেল্ল' ভিউৱাৰ্ছ, আজি আমি কথা পাতিম 5টা মৌৰ উপকাৰ। মৌৰ 5টা উপকাৰৰ প্ৰথম যিটো উপকাৰ সেইটো হ'ল যে এণ্টি বেক্টেৰিয়েল প্ৰপাৰ্টি থাকে। আপুনি যদি মৌ সেৱন কৰে তেতিয়াহ'লে আপোনাৰ দেহত বেক্টেৰিয়া ইনফেকশ্যন সহজতে নহয়, আপোনাক বেক্টেৰিয়া ইনফেকশ্যনৰ পৰা তেওঁলোকে আঁতৰাই ৰাখিব। 2 নম্বৰ ইয়াৰ সুবিধাটো হ'ল যে ডিঙিৰ বিভিন্ন ধৰণৰ খুৰখুৰণি, ডিঙিৰ বিষ, কাহ, ইৰিটেশ্যন এইবিলাক ক্ষেত্ৰত মৌ এটা ভাল উপশম হিচাপে কাম কৰে। 3 নম্বৰতে ঘাঁ শুকাবৰ কাৰণে ই বিৰাট সহায় কৰে, ঘাঁটো সংক্ৰমণ হ'বৰ কাৰণে ই নিদিয়ে। 4 নম্বৰতে হ'ল শক্তিৰ কাৰণে বিৰাট ইম্পৰ্টেণ্ট হয়, শক্তি বৃদ্ধি কৰে, কাৰণ কাৰ্বহাইড্ৰেটৰ এটা প্ৰাকৃতিক উৎস হ'ল মৌ, আৰু যাৰ কাৰণে এনাৰ্জি লেভেলটো শৰীৰত ই সদায় বুষ্ট কৰি ৰাখে। আৰু 5 নম্বৰ যিটো সুবিধা সেইটো হ'ল এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টি থাকে। ইয়াত ফেনইল, ফ্লাভনয়েড আৰু অৰ্গেনিক এচিড থাকে, যাৰ কাৰণে আপোনাৰ কেঞ্চাৰ আৰু হাৰ্ট ডিজিজৰ পৰা আপোনাৰ শৰীৰটোক তেওঁ আঁতৰাই ৰাখিব পাৰিব। কিন্তু ডাঙৰ প্ৰশ্নটো হ'ল যে মাৰ্কেটত পোৱা 80% মৌ আচলতে ভেজাল হয়, যাৰ কাৰণে পিয়'ৰ আৰু 100% মৌ ক'ত পাব, কেনেকৈ পাব, এই ভিডিঅ'টো আপোনাক যোনে শ্বেয়াৰ কৰিছে তেখেতৰ লগত যোগাযোগ কৰক, অথবা আমাৰ যিটো ফেচবুক পেজ আৰু ইউটিউব চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব। তেতিয়া আপুনি আমাৰ লগত কমিউনিকেশ্যন কৰিলে আপোনাক আমি জনাই দিম অসমৰ প্ৰত্যেকখন জিলাতে আপুনি 100% অৰ্গেনিক পিয়'ৰ মৌ আপুনি পাব। থেংক ইউ।